সুপ্ৰভাত নমস্কাৰ বন্ধুসকল। আজি আমি দিহিং পাটকাইলৈ যাব ওলাইছোঁ, অভয়াৰণ্য। এইফালেদি যাব লাগিব। প্ৰথমতে ইয়াত পালোঁ আমি গেট এখন, ধুনীয়া লাগিছে গেটখন। তাৰপৰা আমি এইটো ৰাস্তাত যাব লাগিব। এইটো জয়পুৰ ফালৰ পৰা আহিব পাৰি। এইটো জয়পুৰ ৰোড, এইটো গ'লে আপুনি জয়পুৰ পাবগৈ। প্ৰথম ইয়াৰ পৰা আৰম্ভ কৰোঁ। আজি আমি তিনিজন আহিছোঁ। এজন অসীম বৰুৱা, এইফালে নিতু বৰুৱা। আমি তিনিজনে আজি যাম এতিয়া দিহিং পাটকাই অভয়াৰণ্যলৈ। সেয়া আৰম্ভ কৰিছিলোঁহে বৰ্তমান। এয়া চাওক, হাতী ওলালে, বনৰীয়া হাতী। এতিয়া যাব পাৰিম নে নোৱাৰিম সেইটোৱে এতিয়া নাজানিছোঁ। তিনিটা দেখি আছোঁ বৰ্তমান। তোক ৰাস্তাটো ভাল নহয়, সম্পূৰ্ণ বেয়া। লাহে লাহে আহিব লাগিব। ইয়াত বৰ ধুনীয়া বস্তু এটা দেখিলোঁ, কিন্তু ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ। হৰিণা পহুৱে যেন দেখিলোঁ। মোবাইলটো উলিয়াওঁতে পলালে। এনেকুৱা দৃশ্যটো ধৰি ৰাখিব পালে ভাল হয়। মন্দিৰ হাতীকেইটাই পানী খাবলৈ আহিছিলে, একোবা নকৰিলে অন্যায়, পাৰ হৈ আহিলোঁ বাৰু। আমি এতিয়া বৰ্তমান দেওমালী গেট পালোঁহি। এতিয়া হ'ল কি, আমাৰ পাছ নাই, সেইকাৰণে আমাক যাব নিদিলে। এতিয়া ইয়াৰ পৰা আমি সামৰণি মাৰিম আৰু আমাৰ ঠাইডোখৰত যাবলৈতো নোৱাৰিলোঁ আৰু বেলেগ ৰাস্তাও নাই, মেইন গেটেদিয়ে যাব লাগিব। হ'ব, ধন্যবাদ।